বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ বিশ্বৰ বৃহত্তম নদী ৰিভাৰ ক্ৰুজ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফ্লেগ অফ কৰে। ইয়াৰ যাত্ৰীসকলে আমাৰ গুৱাহাটী, শিলঘাট, তেজপুৰ, মাজুলী, ডিব্ৰুগড় এই সমগ্ৰ আমাৰ যিবিলাক জাহাজ ঘাট আছে তাতে তেওঁলোকে অৱতৰণ কৰিব। ওচৰৰ আমাৰ সভ্যতা, সংস্কৃতি, আমাৰ সম্পদসমূহ পৰিদৰ্শন কৰিব আৰু এই ৰিভাৰ ক্ৰুজ এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সদায় চলি থাকিব। ই অসমৰ পৰ্যটন ক্ষেত্ৰক অত্যন্ত সবল হোৱাত শক্তিশালী বৰঙণি যোগাব। তাৰ লগত আজি পাণ্ডুত এখন আমাৰ মেৰাটাইম স্কিল ইনষ্টিটিউট, য'ত নেকি জাহাজ সম্পৰ্কীয় বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। এটা এলিভেটেড ৰোডৰো ইয়াত আধাৰশিলা হ'ল, যাতে নেশ্যনেল হাইৱেৰ পৰা ডিৰেক্টলি পাণ্ডুলৈকে গাড়ী মটৰ আহিব পাৰে নদীৰ ওপৰেদিয়ে। আৰু লগতে ইয়াত জাহাজ মেৰামতিৰ এটা কাৰখানাৰো কাম পাণ্ডু পৰ্টত আৰম্ভ কৰা হ'ল। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই বিকাশৰ বাবে, বিশেষকৈ ভোগালী বিহুৰ আগত অসমবাসীক দিয়া বিকাশৰ বাবে ধন্যবাদ জনাইছোঁ আৰু লগতে ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আজি আমাৰ পাণ্ডুত ভাৰত চৰকাৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়ক ডাঙৰীয়াও উপস্থিত আছিলে এই অনুষ্ঠানত। তেখেতকো মই ধন্যবাদ জনাইছোঁ।